ৰূপজ্যোতি কুৰ্মীক আৰক্ষীৰ বাধা খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰে মৰিয়নিৰ বিধায়কগৰাকীক নকছাৰীৰ 3খন বিদ্যালয় আৰু মহাবিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা প্ৰায় 400 লোকক খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে বিধায়কগৰাকীক বাধা আৰোপ কৰাৰ অভিযোগ উঠিছে তিতাবৰৰ মহকুমাধিপতিৰ নিৰ্দেশত নকছাৰী আৰক্ষীয়ে বাধা আৰোপ কৰিছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে আমি সকলোকে আনি পেলাই ইয়াত প্ৰশাসনৰ লগত কথা পাতি পেলাই ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ নকছাৰী হাই ছেকেণ্ডেৰী প্ৰথমতে আমি স্থাপিত কৰিছিলোঁ ইয়াৰ পিছলৈ মই মাতি আনিছিলোঁ নকছাৰী গাৰ্লছ হাই স্কুলৰ প্ৰধান শিক্ষকক তাৰপিছত মই নিজেই নকছাৰী জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে নকছাৰী জুনিয়ৰ কলেজটো আমাৰ অসমীয়া মানুহৰ বাবে খুলি দিছিলোঁ কিন্তু এতিয়া যোৰহাট জিলা প্ৰশাসনে তিতাবৰ SDOই মোকে সোমাব নিদিয়ে আজি আলু আৰু দাইল ভাত খুৱাই আছিল ইমান দিনে মানুহে কষ্ট পাইছিল মোক কৈছে চব্জি অলপ লৈ আহক মই আজি চব্জি দিব আহোঁতে ইয়াত পুলিচে বোলে বাধা দিছে কেলে বোলে SDO চিভিলে মানা কৰিছে SDO চিভিল তিতাবৰক গাৰ্গক ইমিডিয়েট চৰকাৰে বদলি কৰিব লাগে ইয়াৰ লগে লগে মৰিয়নি তিতাবৰৰ মহকুমাধিপতিৰ বদলিৰ দাবী উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ পৰা কল্লুল দেৱৰ ৰিপৰ্ট নিউজ নাও